শ্ৰী মহেশ্বৰ ডেকা। মোৰ এনেই জন্মঘৰ হ'ল যোগীপাৰা, মঙলে মুষ্টি হয়। তাৰপিছত তাৰ পৰা মোৰ স্কুললৈ বৰ বেছি দূৰ নহয় বাৰু, 6 কিলোমিটাৰ ধৰক আৰু। মই হেৰিৰ পৰা লৈছোঁ, 1987 চনৰ পৰা লৈছোঁ। 1987 চনত নহয়, 1985 চনৰ 87 চনত মই সোমাইছোঁ ইয়াতে। তেতিয়া আমাৰ স্কুলখন সম্পূৰ্ণ ভেঞ্চাৰ আছিলে। তাৰপিছত 2011 চনত অক্টোবৰ মাহত মই প্ৰধান চাবলৈ আহিছোঁ। আচলতে যেতিয়া আমাৰ স্কুলত যেতিয়া মই সোমাইছিলোঁ, তেতিয়া স্কুলখন ইষ্টাব্লিছ হৈছিলে মাত্ৰ। আৰু তেতিয়া এই বিদ্যালয়খনৰ বিশেষ ইনকাম একো নাই, স্বকীয় ইনকাম একো নাই। কিন্তু দেখিছিলোঁ এতিয়া ৰাইজৰ এই ৰাইজ আৰু বালিপটা বা এই গৰিয়াপাৰা বা লখিমপুৰ কাঠপাৰা প্ৰায় 7-8খন গাঁৱৰ মানুহে আহি ইয়াতে শ্ৰম কৰিছিল। শ্ৰম কৰি তেওঁলোকে কি কৰিছিল, মানে ঘৰ সাজিছিল। এনেকুৱা এটা তাৰমানে অলৌকিক কথা যে তেওঁলোকে এদিনৰ ভিতৰত মানে দুটা ৰুমৰ 2টা ঘৰ সাজিছিল, যেনে খাঁহি মাৰি খোজ খাইছিল তেওঁলোকে। মানে ৰাইজৰ মানে এনেকুৱা এটা উৎসাহ আছিল তাতে স্কুল এখন পাতিবৰ কাৰণে। আৰু তেতিয়াৰ পৰা তাৰপিছতে আমাৰ স্কুলখন ৰিকগনিশ্যন হ'ল। এই ৰিকগনিশ্যন হৈছিল 88ত আৰু আমাৰ 10 ৰিকগনিশ্যন হৈছিলে 1993 চনত। আচ্ছা, আন্তঃগাঁথনি বুলি ক'বলৈ গ'লে আমাৰ এই বিদ্যালয়ৰ কোনো চৰকাৰী ভূমি নাছিল আচলতে। সেইটো তেওঁলোকক মই স্বীকাৰ কৰিবই লাগিব। এই অঞ্চলৰ মানুহে বহুত কষ্ট কৰি মানে মাটি কিনি ইয়াতে স্কুল সাজিছিল। আৰু মাটি কিনাৰ পইচাটো এতিয়াও আছে তাৰমানে। গতিকে আমাৰ এতিয়া মাটি প্ৰায় আমাৰ 13-14 বিঘা মাটি হ'ব। আমাৰ এই ৰাস্তাৰ পৰা সিফালে আমাৰ পশ্চিম চাইডে আছে, কিন্তু খেলপথাৰখন আছে। খেলপথাৰৰ সিফালে এটা মানে মাছ পোহাৰ কাৰণে বৰ মানে হেৰি নহয় বাৰু, ডাঙৰ পুখুৰী নহয়, কিন্তু মাছৰ উপযোগী কৰি এটা খাল এটা খুলিছে, তাত মাছো পোহে এনেকুৱা। তাৰপিছত আমাৰ যিটো বিল্ডিং ব্লকটো আছে, সেইফালৰ ব্লকটো ৰাইজে কৰিছিল। এইখিনি অলপ চৰকাৰী অৰিহণা আছে বাৰু, নোহোৱা নহয়, কিন্তু বেছিখিনি তাৰমানে অনুদান আমাৰ এই হেৰিয়ে কৰিছে, আমাৰ ৰাইজে কৰিছে। তাৰপিছত চৰকাৰী অনুদান বুলি এতিয়ালৈ আমাৰ যিটো এই দক্ষিণ দিশত আমাৰ ছায়েন্স এণ্ড কম্পিউটাৰ লেব এটা আছে, আপোনালোকে দেখিছে নিশ্চয়। এই ছায়েন্স এণ্ড কম্পিউটাৰটো আমি পাইছোঁ, সেইটো এটা মানে বৃহৎ জ্ঞান বুলি মই ধৰিছোঁ মোৰ দিনত। এতিয়া এই বিল্ডিংটোৰ কাম প্ৰায় সম্পন্ন হৈছে, মাত্ৰ অলপ ফাৰ্নিচাৰ জ্ঞানৰ কাম বাকী আছে। মাটি বাৰী হিচাপে আমাৰ 11 বিঘা চামথিং। আমাৰ ষ্টাফ 13জন আছে। 256। আমি এতিয়া এডিশ্যনেল ক্লাছৰুম এটা পালোঁ। এডিশ্যনেল ক্লাছৰুমটো ইতিমধ্যে তেওঁলোকে কমপ্লিট কৰি উলিয়াইছে, আমাক কটাই দিছে। তাৰপিছতে আমাৰ ইউনিয়ন বুলি তেনেকুৱা আমি জ্ঞান পোৱা নাই। আমাৰ NSPCৰ পৰা এটা জ্ঞান পাইছিলোঁ আজি 4-5 বছৰৰ আগত। সেইটো ৰিপেয়াৰিং জ্ঞান এটা আহিছে, কিন্তু সেই ৰিপেয়াৰিং জ্ঞানটোৰ তেওঁলোকে আমাক 20,000 টকা দিছে, আৰু বাকী 20,000 টকা মানে আমাৰ ফাণ্ডৰ পৰা খৰচ কৰিব দিছে। সেইমতে আমি কামখিনি কৰিলোঁ বাৰু, ৰিপেয়াৰিং কামখিনি। তাৰপিছত আৰু অন্য তেনেকুৱা আমি আন্তঃগাঁথনি জ্ঞান পোৱা নাই। এনুৱেল জ্ঞান এটা পাওঁ, সেইবাৰ 75,000 পাইছিলোঁ। এই 75,000 দি ল'ৰা ছোৱালীৰ কাৰণে ডেস্ক বেঞ্চ কিনিলোঁ। তাৰপিছত এই লাইনৰ ৱাৰিঙৰ কামখিনি কৰিছোঁ, বিলখিনি দিছোঁ, এনেকুৱা কামখিনি কৰি আছোঁ এতিয়া বৰ্তমান। আমাৰ বিদ্যালয়ত পাঠ, আমাৰ স্কুলীয়া যিখিনি শ্ৰেণীকোঠাৰ ভিতৰৰ পাঠ, তাক বাদেও আমি অন্য দিশত আমি মনোনিৱেশ কৰোঁ। বিশেষকৈ আমাৰ খেলা ধূলাই হওক বা আমাৰ গীত মাতেই হওক বা আমাৰ সাহিত্য প্ৰতিযোগিতা আমি প্ৰায় মাহত আমি 2-3বাৰ আমি কৰোঁ। বাহিৰলৈ ল'ৰা ছোৱালী লৈ যাওঁ, পুৰস্কাৰ পোৱা নোপোৱাটো আৰু বেলেগ কথা, কিন্তু আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ নিয়াৰ আমি এটা প্ৰত্যেক বছৰে কৰি আছোঁ। আমি বিদ্যালয়ত আমি গাৰ্জেন মিটিং পাতোঁ, আৰু গাৰ্জেন মিটিং পাতি আমিও বহোঁ, তাৰপিছত ছাত্ৰ ছাত্ৰী ৰাখোঁ। কিন্তু প্ৰত্যেকখন মিটিঙত প্ৰায়খিনি মিটিঙত ছাত্ৰ ছাত্ৰী ৰখা নাযায়, প্ৰয়োজন বোধেহে ৰখা যায়। তাৰপিছত আমি গাৰ্জেনৰ যিখিনি তেওঁলোকৰ অভাৱ অভিযোগ বা তেওঁলোকৰ ল'ৰা ছোৱালী স্কুললৈ পঠোৱাৰ ক্ষেত্ৰত তেনেকুৱা অসুবিধা পাইছিল, বা আমি স্কুলত কি অসুবিধা পাইছোঁ, বা ছাত্ৰ ছাত্ৰীক আমি সোধা যায়, তেনেকুৱা তাৰমানে ত্ৰিপাক্ষিকভাৱে আমি আলোচনা কৰি আমি কিছুমান তাৰমানে সিদ্ধান্ত গ্ৰহণ কৰি সেইমতে আমি পাঠটো আগুৱাই লৈ যাওঁ। আমি মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক যথেষ্ট আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যে আমি বিশেষকৈ স্কুললৈ মোবাইল আনিবলৈ নিদিওঁ। আৰু মোবাইল যদি আনাত আমি গম পাওঁ আৰু এই মোবাইলটো আমি বন্ধ কৰি লৈ আমি গাৰ্জেন মাতি দিওঁ, গাৰ্জেনক আমি কথা বুজাই দিওঁ যে আপুনি যে ল'ৰাজনক বা ছোৱালীজনীক মোবাইল দিছে, ইমান ডাঙৰ মোবাইল এটা, কাৰণ সিহঁত এই বয়সত ইমান ডাঙৰ মোবাইল ব্যৱহাৰ কৰিব পৰা হোৱা নাই, আৰু সঠিক যদি ব্যৱহাৰ কৰে কথা নাই, কিন্তু দেখা গৈছে যে ল'ৰা ছোৱালীবিলাকে সঠিক তাৰমানে শিক্ষাৰ কাৰণে মোবাইলটো ব্যৱহাৰ নকৰে। তো তেওঁলোকৰ লগত আমি ক্লাছ দিওঁ আৰু সেনেকুৱা ব্যৱস্থা কৰোঁ। আৰু
ইতিমধ্যে আমি এইবাৰ অলপতে আমি মোবাইলৰ ব্যৱহাৰৰ ওপৰত আমি ইয়াতে তৰ্ক বিৰোধিতা পাতিছোঁ আৰু তাৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰি লওঁ। সমাজৰ পৰা আমি যথেষ্ট পাওঁ। মই আগতে কৈছোঁৱেই আপোনাক, এই বিদ্যালয়খন ৰাইজে সাজিছে আৰু ৰাইজৰ কিন্তু 100% তাৰমানে দৃষ্টি নিক্ষেপ এতিয়াও আছে। আমি যদি কিবা বিপদত পৰোঁ, আমি ৰাইজখিনি আমি মাতোঁ আৰু ৰাইজৰ লগত বহি আমি সমালোচনা কৰোঁ। গতিকে ইয়াতে ৰাইজৰ এই স্কুলখনৰ প্ৰতি বিশেষকৈ মই দেখিছোঁ তাৰমানে আগৰ পৰাই তাৰমানে যথেষ্ট অৰিহণা আছে আৰু যথেষ্ট তাৰমানে সকলো সময়তে তেওঁলোকে বিপদত পৰিলে সহায় কৰে। মোৰ মতে এইটো বৰ বঢ়িয়া সুন্দৰ ব্যৱস্থা হৈছে। কাৰণ যদি ল'ৰা ছোৱালীয়ে মেইন বুক পঢ়ে, মূল কিতাপখন যদি পঢ়ে, মই ভাবোঁ সিহঁতে সুন্দৰ ৰিজাল্ট কৰিব পাৰিব। আৰু সেইখিনি আমি ইতিমধ্যে আমি এই ব্যৱস্থাটো নোহোৱাৰ আগৰ পৰাই আমি সিহঁতক কৈ আছোঁ যে শিক্ষা ব্যৱস্থাটো আমাৰ সলনি হ'ব, সহযোগিতাৰ টিউশ্যন বেছি হ'ব, তোমালোকে মেইন বুকৰ লগত সম্বন্ধ ৰাখা, টিউশ্যন পাতিৰ ওপৰত গুৰুত্ব কমাই দিয়া। কাৰণ মেইন বুকখন চালে সিহঁতে আৰু টিউশ্যন কৰাৰ কোনো দৰকাৰ নাই। গতিকে সেইখিনি সিহঁতক আমি ইতিমধ্যে আমাৰ প্ৰত্যেকজন ছাৰে এবং কোৱা হৈছে। আমিসকলে উঠি অহা প্ৰজন্মক আমি কিছুমান মানে হাতে কামে কৰি তেওঁলোকক দেখুৱাব লাগিব। কাৰণ উপদেশত গৈ আৰ্হি ভাল। গতিকে আমি এতিয়া দেখিছোঁ, হয় আপুনি ঠিক সুন্দৰ প্ৰশ্ন এটা কৰিছে যে আমাৰ যিটো উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মখিনি এই শিখৰ বা চাজা বা গুটখা বা মদ ভাং এইবিলাকতে বেছি আসক্ত হয়। এতিয়া ইয়াৰ কাৰণটো কি, বা ইয়াৰ কাৰণটো হ'ল কি, আমি গাৰ্জেনসকলে সন্তান এটা জন্ম দিয়াৰ পিছত মোৰ সন্তানটোক কি কৰিছে কি নকৰিছে আমি চকু দিয়াটো আমাৰ উচিত। কাৰণ মোৰ সন্তানটো বিয়া কৰাই দিয়াৰ পিছত আমাৰ গাৰ্জেনসকলৰ এটা ভাৱ হয় যে সি নিজে নিজে খাব পাৰিব, সি যি কৰিছে এনেকুৱা এটা অৱহেলা ভাৱ দেখা যায়। সেইটো নহয়। কিন্তু মই ভাবোঁ মোৰ যদি সন্তান হয়, বুঢ়ালৈকে সি মোৰ সন্তান। গতিকে মই সি ক'ত গৈছে, কি কৰিছে, কি খাইছে, এইখিনি কথা আমি গম ল'ব লাগিব। তেতিয়া মই ভাবোঁ এইটো বস্তু কমি যাব। মাদকদ্ৰব্যৰ প্ৰতি যিটো মানে এতিয়া আমাৰ সমাজখন যিটো মানে অৱস্থাত পৰিছে, সেইটোৰ পৰা অন্ততঃ 50% হ'লেও ৰেহাই হ'ব। গতিকে আমি গাৰ্জেনসকলে এইখিনি আমি বেছিকৈ এলাৰ্ট হ'ব লাগিব। ধন্যবাদ।